তো গুড মৰ্নিং গাইজ, কি খবৰ? তো আজি মৰ্নিং ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। মানে চাহ বনোৱাৰ পৰা মানে বৰ্তমান মই নিজে চাহ বনাম আজি। তো ট্রান্সলেশন কেবা নাই রবকশন চেক কৰি তো মৰ্নিং তো চাহ বনাই দিলোঁ। চাহটো এতিয়া চাহপাত দি লওঁ। মানে মই কিয় চাহ বনাব লগা আছিল আজি ঘৰত মানে কোনো মানে সেই নাই ৰ'ব, মানুহ মানে নাই ৰ'ব। আমাৰ ঘৰততো মানুহ আমি তিনিজনে। তো মই চাহপাত চেনিখিনি দি লওঁ ৰ'ব, তাৰপিছত লগ পাই আছোঁ ৰ'ব। তো ফ্ৰেণ্ডছ কমপ্লিট হৈ গ'ল। চাহপাত চেনি একদম পূৰা গোটেই ঢালি দিলোঁ। ৰাতিপুৱা আপোনালোকে একদম পূৰা লাল চাহ খাব। তেতিয়া আপোনালোকে কি মানে জানে আৰু ৰাতিপুৱা সদায় মানে লাল চাহ খাব লাগে। তো আমাৰো গাই এটা আছে আৰু গাখীৰ অলপ লৈ তেওঁলোকে মুঠতে ৰাতিপুৱাৰ চাহ কাপ মই সদায় লাল চাহ খাওঁ। তো এতিয়া মেইন কেছটো আপোনালোক কৈ আছোঁ, তো লগ পাই আছোঁ ৰ'ব। তো ফ্ৰেণ্ডছ একদম পূৰা মানে মই ৰাতিপুৱা চাহটো একদম বাতিত খাওঁ, কাৰণ মানে বাতিত নাখালে মই চাহ খোৱা নাপাওঁ। মানে অলপ বেছিকৈ চাহ খাওঁ মই, লাল চাহ যি চাহ নহয় মই চাহটো একদম বৰ প্ৰিয় চাহ, একদম কি ক'ম। সেইকাৰণে চাহটো মোৰ বিৰাট প্ৰিয় একদম পূৰা। ৰাতিপুৱা লাল চাহ আৰু ইয়াত বিস্কুট আছে দেখিছে। তো মোৰ এইটো হ'ল মানে ৰাতিপুৱাৰ বিস্কুট যাতে ভিজাই লওঁ আৰু তো আপোনাৰ কি বুলি কয় চাহ মাৰি দিওঁ আৰু। তো আজি মই নিজে চাহ বনালোঁ। মানে আজি ঘৰত মানে বৰ্তমান কোনো নাই, তো মই অকলে আছোঁ। মানে ফাদাৰো নাই, মাদাৰো নাই, কিবা কামত গৈছে। তো বৰ্তমান মই অকলে আছোঁ, সেইকাৰণে এতিয়া উঠি কিনে জাষ্ট চাহটো বনাই কিনে আনিছোঁ আৰু আপোনালোকক কেমেৰাটো লৈ কিনে আগত আহিছোঁ আৰু। তো আপোনালোকে মানে যোৱা ভিডিঅ'টোত মানে Q&A ভিডিঅ'টোত মানে মই কিছুমান যে আপোনালোকক কুৱেশ্যন কৰিব দিছিলোঁ, আপোনালোকে কুৱেশ্যনবিলাক কৰিলে আৰু মই এনচাৰবোৰ দিলোঁ। তো সেইটো ভিডিঅ'ত আপোনালোকে ইমানখিনি মৰম দিছে বা ইমানখিনি ছাপোৰ্ট কৰিছে, তাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো এতিয়ালৈকে 250 মানে 250মান ভিউজ আহি গ'ল। তো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাৰ পৰা বহুতো ছাবস্ক্ৰাইবাৰো আছে, মানে ছাবস্ক্ৰাইবাৰো আহিছে দিয়ক, প্ৰায় 20টামান আহিছে। এনেকৈ ছাবস্ক্ৰাইবাৰ বাঢ়িছে আৰু। তো বহুত ভাল লাগিছে মনটো, আপোনালোকে যি ইমানখিনি ছাপোৰ্ট কৰি আছে। মোৰ মানে এতিয়া মানে ভিডিঅ'বিলাক দিলে মানে প্ৰায় 100ৰ ওপৰত ভিউজ আহে। আগতেতো আপোনাৰ 50টা 20টা সেনেকৈ ভিউ আহিছিল, এতিয়া অলপ ভাল লগা হৈছে। তো সেইকাৰণে ভিডিঅ' দিবলৈ একদম পূৰা উৎসুক হৈছোঁ। তো অলপমান ভাল ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিম, কিয়নো আপোনালোকে মানে অলপমান ভাল কণ্টেণ্টটো বিচাৰে। তো মই চাওঁ আৰু কেনেকুৱা কি কণ্টেণ্ট দিব পাৰোঁ। তো অলপমান ভাল কণ্টেণ্ট দিব পাৰিলে ভাল আৰু, তেতিয়া অলপমান ভিডিঅ'বিলাক ভাল হয়। তো সেইটোৱে। আৰু এটা কথা মানে যোৱা ভিডিঅ'টো Q&A ভিডিঅ'টো মানে যিটো ভিডিঅ'ত মই আপোনালোক কুৱেশ্যন সুধিব দিছিলোঁ, তাত মানে দুজন ল'ৰাই কুৱেশ্যন কৰিছিল। আৰু নেক্সট মানে এটা জনাৰ্দন দাসে সুধিছে তোমাৰ জিএফৰ নামটো কি? তো মোৰ জিএফ নাই বৰ্তমান, এইবিলাক ভবা নাই। মানে হেৰিটো দিছোঁ আৰু মই এনচাৰটো দিছোঁ, বহুতে সুধিছিল। তো তথাপি আৰু এবাৰ নামটো কৈ কিনে ক'লোঁ যে জনাৰ্দন দাসে সুধিছে মোৰ জিএফ আছেনে? তো মোৰ জিএফ নাই বৰ্তমান এইবিলাক। তো সেয়ে আৰু এইবিলাক ভবা নাই এতিয়াতে। তাৰপিছত সিদ্ধাৰ্থ গগৈ সুধিছে সিদ্ধাৰ্থ গগৈ নে কিবা আছিল, যে তোমাৰ ফেভাৰেট এছামিজ ছিংগাৰ কোন? তো মোৰ ফেভাৰেট এছামিজ ছিংগাৰ মানে কোন হ'ব পাৰে, আমাৰ অসমৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব। মানে কিমান ভাল পাওঁ তেখেতক নিজেই নাজানো, এনেকুৱা আৰু। তো আমাৰ মৰমৰ অতিকৈ চেনেহৰ জুবিন দা মোৰ প্ৰিয় এছামিজ ছিংগাৰ নে নহয়? তো সকলোৰে কাৰ ফেভাৰেট হয় তলত কমেণ্ট কৰি জনাবা, আৰু জুবিন দা কাৰ মৰমৰ হয়। তো আৰু কি বুলি কয়, আমাৰ অসমৰ ল'ৰাই মানে বহুতে লাডাখ ৰাইড কৰিছে, লে লাডাখ। তো টিম নেক্সট লেভেল সকলোৱে জানে, আই লাভ ট্ৰেভেল এণ্ড ফুড। তো তেওঁলোকক মোৰ চেনেলৰ ফালৰ পৰা আৰু মোৰ ফালৰ পৰা বহুত মানে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে সোনকালে ৰাইডটো কমপ্লিট কৰি ঘৰলৈ কোনো অসুবিধা নোহোৱাকৈ আহিব পাৰে। তো
তো তাৰ বাবে শুভেচ্ছা জনালোঁ আৰু নাকি। তো আমি আৰু কেতিয়া যাব পাৰোঁ এইগিলা আৰু নাজানো দাক, যদি আপোনালোকে আৰু সহায় কৰে যাব পাৰিম আৰু কেতিয়াবা গ'লে, হয়নে নহয়। তো জাষ্ট আজি এইখিনিয়ে কথা ক'লোঁ, জাষ্ট চিম্পল এটা ভিডিঅ' কৰিলোঁ। তো মানে আজি আবেলি এটা বেলেগ মানে সদায় এটা ভিডিঅ' এটা বনাব মানে এতিয়া কি হৈ গৈছে মানে সদায় ভিডিঅ' বনাব মানে ইচ্ছুক হৈ গৈছে পূৰা, মানে যে ডেইলি ভিডিঅ' দিব পাৰিলে তো সেনেকুৱাকৈ মানে ভিডিঅ' দিবলৈ পূৰা একদম ইচ্ছুক হৈ গৈছোঁ, মানে একদম কৈ থাকে ভিডিঅ' নবনালে কিবা এটা বেলেগ ফিলিংছ এটা আহে। কিন্তু এতিয়া ভিডিঅ' মানে বনাই থাকিবলৈ চেষ্টা কৰোঁ। তো এইখিনি বৰষুণৰ কাৰণে বেলেগ ভিডিঅ' বনাব পৰা নাই বা ভিলেজ ব্লগো আনিব পৰা নাই, তো বেয়া নাপাব। তো এইখিনি মানে জাষ্ট চিম্পল এইটো ভিডিঅ'। তো যদি ভিডিঅ'টো চাই কিনে আপোনালোকৰ ভাল লাগিল তো লাইক কৰিব আৰু কমেণ্ট এটা কৰি দিব। তো যদি কোনোবাই নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব নাকি। তো ভিলেজ ব্লগ দিম ৰ'ব, বনাম ৰ'ব।